আই লাভ ইউ শব্দটো বহুত অদ্ভুত। কাৰোবাৰ জীৱন কঢ়ি দিয়ে, কাৰোবাৰ জীৱন ভাঙি দিয়ে। যাৰ খং বেছি সি নীৰৱেও বহুত ভাল পাব জানে। যিয়ে নীৰৱে ভাল পাব জানে তাৰ ভাল পোৱাৰ গভীৰতাও বেছি। যাৰ ভাল পোৱাৰ গভীৰতা বেছি তাৰ জীৱনত কষ্টও বেছি। সকলোৰে ওচৰত খং কৰা নাযায়, খং কৰিবলৈ অধিকাৰ লাগে। যাকে সকলোতকৈ বেছি আপোন বুলি ভবা যায়, যাৰ ওপৰত অধিকাৰ থাকে তাকহে খং কৰা যায়। কান্দিব পৰাতকৈও কান্দিব নোৱাৰা যন্ত্ৰণা বহুত বেছি। ভাল পোৱা এটাৰ পৰা এইষাৰি মাতেই যথেষ্ট। দুখৰ সময়ত যদি কয় তুমি কষ্ট পাইছা নেকি, মইতো আছোঁ তোমাৰ লগত। মানুহৰ বেয়া সমালোচনা কৰিবলৈ জিভাখন লাগে, কিন্তু সন্মান কৰিব গ'লে হৃদয় লাগে। শৰীৰত লগা আঘাত ঠিক হৈ যায়, কিন্তু হৃদয়ত লগা আঘাত সহজে ঠিক নহয়। সহজ সৰল মানুহবোৰে আঘাত সহ্য কৰি কৰি এদিন সঁচাকৈয়ে সলনি হৈ যাব।